মোক নামাৰিব মোক এইবাৰলৈ মাফ কৰি দিয়ক প্লিজ মোক নামাৰিব তোক বিশ্বাস কৰাটোৱে আমাৰ বহুত ডাঙৰ ভুল আছিল কেইটকামান টকাৰ বাবে তই আমাক বিশ্বাসঘাতকতা কৰিলি তোক এতিয়া এৰি দিয়া নহ'ব মালিক ঠিকেই কৈছে ইয়াক এৰি দিয়া নহ'ব ইয়াক মাৰি পেলাব লাগে ই আমাৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলে ইয়াক আমি ইমান দিনে ভাল মানুহ বুলি ভাবিছিলোঁ ইয়াক বিশ্বাস কৰিছিলোঁ কিন্তু আমাৰ লগত ই এয়াহে কৰিলে ই আমাৰ এই ফাৰ্ম হাউচটোৰ পৰা মাল নি বেলেগক বিকিছিল তাকো কেইটকামান টকাৰ বাবে ইয়াৰ আগতে কোনেও এই কাম কৰিবলৈ সাহস কৰা নাছিল খতম দি দে ইয়াক মাৰি পেলা মৰিলো আমাৰ বছৰ লগত যোনে বিশ্বাসঘাতকতা কৰিব তাৰ পৰিণতি এয়াই হ'ব তোৰো এয়াই হ'ল যা ইয়াৰ বডিটো দুটুকুৰা কৰি ক'ৰবাত পুতি পেলা নহ'লে কোনোবাই দেখিলে দিগদাৰ হ'ব ঠিক আছে বছ মই ইয়াৰ কাম ফিনিছ দি আছোঁ আৰু চাবি এই কথা যাতে তোৰ মোৰ বাহিৰে কোনেও গম নাপায় অ'কে বছ আৰু এনেদৰে সিহঁতি সেই কাম কৰা ল'ৰাটোক মাৰি পেলালে কিন্তু সেই কাম কৰা ল'ৰাটো পিছলৈ ভূতৰ ৰূপ ল'লে আৰু সেই ফাৰ্ম হাউচটোত গোটেইখনকে এফালৰ পৰা মাৰিবলৈ ধৰিলে বছ আজিৰ পৰা আমি ইয়াতেই কাম কৰিব লাগিব নেকি তহঁতি আজিৰ পৰা ইয়াতে কাম কৰিব লাগিব এই ফাৰ্ম হাউচটোতেই তহঁতি আজিৰ পৰা কাম কৰিব লাগিব তহঁতি ইয়াত থকা জীৱ জন্তুবোৰক দানা পানী এইবোৰ যোগান ধৰিব লাগিব ঠিক আছে কিন্তু আমাক পইচাটো কিমান দিব তহঁতক মই মাহেকত ৩,০০০ টকা দিম ৩,০০০ টকা বহুত কম হৈছে নহয় নাই আৰু তাতকৈ বেছি আৰু দিব নোৱাৰোঁ এই হ'ব বছ ৩,০০০ টকা দিলেই হ'ব এতিয়া যা কামে লাগি যা ৩,০০০ টকা বহুত কম নহয় জানো এই হ'ব আমিনো এনেহে থাকোঁ কোনোবাত কাম এটা পাইছোঁ কৰি লওঁ নহ'লে সেই ৩,০০০ টকাও নাপাম সেইটো হয় হ'ব দে তেন্তে ব'ল এতিয়া আমি কামে লাগি যাওঁ ঐ এই ফাৰ্ম হাউচটোত সকলোবোৰ কাম ঠিকে ঠাকে চলিছেনে বছ চব ঠিকে ঠাকে চলি আছে ভালকৈ কামবোৰ কৰিবি আৰু সেই তোৰ লগৰকেইটাকো কৈ দিবি সিহঁতি বহুত কাম চোৰ হয় সিহঁতক ভালকৈ কাম কৰিব কবি নহ'লে মোৰ কথা জানই নহয় কৈছোঁ অহা মাহৰ পৰা তহঁতৰ দৰমহা 500 টকা বঢ়াই দিয়া হ'ব যদি আৰু ভালকৈ কাম কৰ আৰু বঢ়াই দিম বছ ঠিক আছে বছ আপোনাৰ এইটো পাছফালে কি হয় আৰে এইটো কি হয় কোন হয় তই কিয় আহিছ ইয়ালৈ তহঁতি মোক চিনি নাই পোৱা মোক যে সেই তহঁতি ইমান বেয়াকৈ মাৰিছিলি সেইটো ময়ে আছিলোঁ আজি মই ভূত হৈ তহঁতক বদলা ল'বলৈ আহিছোঁ তহঁতৰ পৰা কি তোকতো আমি মাৰি পেলাইছিলোঁ মই কৈছিলোঁ নহয় তহঁতৰ পৰা মই ভূত হৈ হ'লে বদলা ল'ম বুলি আজি তাকেই কৰিব আহিছোঁ সেইখন কিবা এটা কৰ জল্দি আজি তোক কোনেও বচাব নোৱাৰে তই কেলে ইয়াক মাৰিছ কোন হয় তই তোকো মাৰিম তই বেছি প্ৰশ্ন নকৰিবি কি আৰু এনেদৰে সেই ভূতটোৱে সিহঁতৰ যোনটো বছ আছিলে তাকো মাৰি পেলালে ছাৰ আপুনি আমাৰ ছেকেণ্ড বছ নেকি বে মই তহঁতৰ ছেকেণ্ড বছ হয় আৰু কি বে বুলি কথা কৈছ বে অলপ ভালকৈ কথা কবি চৰি ছাৰ এতিয়া এই গাখীৰৰ দামকেইটা নি পিনে তাত থকে যা আৰু তাৰপিছত গৰুক দানা দিবি বুজিলি নহয় আৰু ফাৰ্ম হাউচটো অলপ চফা কৰি থবি ঠিক আছে বাৰু চালা এই মালিকটো বাট খঙাল দেই বাদ দে এতিয়া এইটো ধৰ আৰু তালৈ নিব লাগে চালা এইকেইটা দেখিবলৈ পাতল দেই বেয়াত গধুচোন এই লাহে আনি থাক দেই তোৰ পাছফালে কি বে আধা কথা ভৰিছে উপদেশচোন নাই চিংদা আপুনি যে কি যে ধেমালি কৰি থাকে বলক জলদি কামখিনি এদায় কৰিব লাগে মই ধেমালি নাই কৰা এইটো আমাৰ ওচৰলৈ আহিছে মৰিলো তহঁতি মোক মাৰিছিল নহয় তহঁতক মই সুধাই নিলোঁ এই ঠেংকেইটা ময়ে পঠিয়াইছোঁ মোৰ বদলা পূৰা নোহোৱালৈকে তহঁতক মই গোটেইবোৰকে মাৰিম আৰু এনেদৰে সিহঁতি মাৰি পেলোৱা সেই কাম কৰা ল'ৰাটোৱে এদিন ভূতৰ ৰূপ ল'লে আৰু সকলোৰে পৰা বদলা ল'বলৈ ধৰিলে
কাকো নেৰো মই, চবকে মাৰি খতম দিম। যেন তেন বাচিলোঁ দেই। নিশ্চয় নিশ্চয় ইহঁতি সেইটোক মাৰি পেলাইছিলে, সেইকাৰণে সি আকৌ বদলা ল'বলৈ আহিছে। এতিয়া মই কিবা এটা কৰিব লাগিব মণিবৰ ওচৰত গৈ। যেনে তেনে বাচিছোঁ দেই। কি বুলি ভাবিছে মোক মাৰিবলৈ সাহ কৰিছে। ৰস মণিবৰৰ পৰা যাদু কৰি ত্ৰিশূল পাত লৈ আহোঁগৈ, তেতিয়া ইয়াৰ মজা উলিয়াম। মণিবৰ, আজি আপোনাৰ ওচৰলৈ আকৌ এটা সহায় বিচাৰি আহিছোঁ। কি সহায় কচোন? মানে আমি কাম কৰা ফেক্টৰীটোত এটা ভূত পিশাচ ওলাইছে আৰু সি চবৰে বদলা লৈছে। তাক সেই ফেক্টৰীটোৰ মালিকে বহুত দিনতে মাৰি পেলাইছিল। এতিয়া সি আত্মা হৈ সকলোৰে পৰা বদলা লৈছে। চবক এটাকো এৰা নাই, চবক এফালৰ পৰা মাৰি গৈছে। কি কৰিলে ভাল হ'ব এতিয়া? এনেকৈ হ'লে সি সকলোকে মাৰি পেলাব। এটা কাম কৰ, তোক এটা উপায় দিছোঁ। তোক মই এডাল ত্ৰিশূল দিছোঁ, সেই ত্ৰিশূলডাল তাৰ মূৰত ভৰাই দিবি, তেতিয়া সি মৰি থাকিব আৰু তহঁতি তাৰ পৰা বাচিব পাৰিবি। মণিবৰ দিয়ক তেন্তে সেই ত্ৰিশূল পাত। সেই পাত লৈ যা। ঠিক আছে, প্ৰণাম মণিবৰ। মালিকটো ক'ত গ'ল বে? আছনে নাই ইয়াত? মালিক নায়ে নেকি, ক'ত বা গ'ল? পইচাটো লাগিছিলে মোক, এতিয়া লগেই নেপালোঁ ধেত। এইটো কি হয়? কোন হয় তই? মোক চিনি নাই পোৱা? তহঁতে যে মোক ষড়যন্ত্ৰ কৰি মাৰিছিলি, সেইটো ময়ে হয়। এতিয়া মই তহঁতৰ পৰা বদলা ল'বলৈ আহিছোঁ। কি? তই ইয়াত আছ, ভালেই হ'ল। তোক মই এতিয়া বিচাৰিব নালাগে। তোৰ খেলা এতিয়া মই খতম কৰি আহিছোঁ। গুণ, তই আহিলি ভালেই হ'ল। ইয়াক মাৰ জল্দি, মোক বচা যেনে তেনে। ৰ'ব, এতিয়া মই ইয়াৰ খেলা খতম কৰি আছোঁ। পালি এতিয়া মচলাটো হে? মই আকৌ আহিম। চাই ল'ম তোক। ধন্যবাদ দেই, তই মোৰ প্ৰাণ বচালি আজি। কিন্তু আপোনালোকে সেই তাক ষড়যন্ত্ৰ কৰি মাৰিব নালাগিছিলে। ই আকৌ আহিবও পাৰে। বাৰে বাৰে মই বচাব নোৱাৰিম কিন্তু। সেইটো হয়, পিছে আমাৰ ভুল হৈ গ'ল। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।